নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তই আপোনালোকৰ মাজত এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে মোৰ ছাগলীজনীয়ে পায়খানা কৰিছে। এইজনী ছাগলী, এই ৰঙা ছাগলীজনীয়ে পায়খানা কৰিছিলে। ৰাতিপুৱা পায়খানা কৰিছে। তো পায়খানা কৰোঁতে মই আপোনাৰ এইটো মেডিচিন খোৱালোঁ। মই ফটোখন আপোনালোকক দি দিম। কিন্তু খোৱাৰ 1 ঘণ্টা পিছতেই এইজনী ছাগলীয়ে হাগিছিলে। মই ভিতৰত দেখাই দিম কেনেকৈ হাগিছে। এই মেডিচিনটো খোৱাৰ 1 ঘণ্টা পাছতে ছাগলীজনীয়ে পুনৰ মোৰ আকৌ গোটা হাগিবলৈ আৰম্ভ কৰিছে। চাওক, এই আকৌ গোটা হাগিলেই, এতিয়া গোটা হাগি আছে। 1 ঘণ্টাতে ঔষধে কাম কৰিছে আৰু মোৰ ভালো লাগিছে যে ঔষধটো খুৱাই পেলাই ইমান প্ৰমাণিত পাইছোঁ। এজনী ছাগলীয়ে হাগিছিলে। এই চব গু লাগিয়ে আছে বাৰু। এই হাগিছিলে, কিন্তু এতিয়া বৰ্তমান তাই টান হাগিলে, ভাল হাগিছে, এতিয়া চিন্তা নাই। বাকী এইখিনি দেখিছে, মই গুখিনি দেখাই দিম বাৰু। এয়া চাওক, আজি ৰাতি হাগিছিলে। এয়া এজনী ছাগলীয়ে মোৰ ৰঙা ছাগলীজনীয়ে হাগিছিলে। এয়া চাওক, হাগনি হৈছে। ৰাতি হগা যে অকণমান শুকাই গৈছে, সেইকাৰণে হেৰি হৈ আছে। এয়া চাওক, দেখাই দিম বাৰু। তো এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহি আছে, বনাই আছোঁ। মই যিটো বেমাৰৰ সন্মুখীন হৈছোঁ, মই যিটোৰ পৰা উপকৃত হৈছোঁ, মই সেইটো আপোনাক সকলো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইখিনি চাওক, ছাগলীখিনি চিন্তা হৈছে কাৰণ আমাৰ গাঁৱত প্ৰায় পিপিআৰ বেমাৰত ভুগিছে। গোটেই সকলো ছাগলীতে পিপিআৰ লাগিছে। মই আকৌ ছাগলী ক'তো নিব পৰা নাই, চব ঘৰতে ৰখা হৈছে। অকণো উলিয়াই নিয়া নাই, ৰেগুলাৰ ঘৰত এনেকৈ বান্ধিয়ে ৰাখিছোঁ। ঘাঁহ কাটি এনেকৈ খুৱাই আছোঁ। বহুত ছাগলী আমাৰ গাঁৱত মৰিলে বৰ্তমানলৈকে। তো মই সেইকাৰণে অলপো নিবলৈ হেৰি কৰিব পৰা নাই। এতিয়া এইটো ব্ৰিডাৰটো চবেই খাই আছে। এইখিনিতো 2টা পোৱালি, এইটো এটা পোৱালি। বাকী ছাগলীজনী যে মোৰ হগাই ইমান সোনকালে ঔষধে কামত দিলে না, মোৰ বহুত ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো জনাই দিওঁ। আপোনালোকৰ কেতিয়াবা হাগনি হ'লে এনেকৈ ঔষধ আনি পেলাই আপোনালোকক খুৱাব পাৰিব।